গাইজ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আজি আপোনাৰ কাৰণে এটা বহুত স্পেচিয়েল দিন হয় আপোনালোককো দেখাম বুলি আহিছে স্পেচিয়েল দিনটো কি বলকচোন যাওঁ চাওঁ কি এই স্পেচিয়েল দিনটো বিহাৰৰ পাটলিপুত্ৰত জুনিয়ৰ ৰাষ্ট্ৰীয় উচ্চ প্ৰতিযোগিতাখনে আমাৰ শিৱসাগৰ জিলাৰ পৰা কেইজনমান প্লেয়াৰ গৈছিল তাৰে আমাৰ দুজন প্লেয়াৰে ব্ৰঞ্জ মেডেল আৰু গোল্ড মেডেল ল'বলৈ সক্ষম হৈছে আজি তেওঁলোকক আদৰণি জনাব বিচাৰিছোঁ সম্বৰ্ধনা জনাব বিচাৰিছোঁ এতিয়া আহিছোঁ আমি তেওঁলোকক আদৰণি জনাবলৈ অকণমান আগবাঢ়ি আহি আছোঁ ৰ'দটো বহুত বেছি চকু মুঠ খাই গৈছে আৰু এইসকল গৈ আছে আৰু এইফালে পিছত আহি আছে বহুত এইফালে আমাৰ ভিনদেউ তাতে ঢোলে ডগৰে আমি আদৰিম তেওঁলোকো আহি পাই গৈছেহি এতিয়া এতিয়া তেওঁলোক গোটেই তিনিজন প্লেয়াৰ আহি ইয়াত উপস্থিত হৈছেহি আৰু তেওঁলোকক সকলোৱে আদৰণি জনাইছে দেখিছেনে বাৰু আৰু এতিয়া তেওঁলোকক লৈ যাব আমাৰ আজি য'ত অনুষ্ঠানটো ৰাখিছে তালৈ ঢোলে ডগৰে তেওঁলোকক আদৰণি জনাবলৈ আহিছে বহুত মানুহ আহিছে দেখিছেনে প্লেয়াৰ সকলো আহিছে আমিও বিচাৰোঁ আমাৰ ইয়াৰ পৰা বহুত ভাল ভাল প্লেয়াৰ আগবাঢ়ি যাওক আমাৰ শিৱসাগৰৰে সুযোগ্য সন্তান অভিজিত বৰগোহাঁই গোল্ড মেডেল আৰু অংশুমান বৰাই ব্ৰঞ্জ মেডেল পাই আমাৰ শিৱসাগৰ জিলা তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে তেওঁলোকক আজি আদৰণিৰ লগতে সম্বৰ্ধনাও জনোৱা হৈছে আৰু বিগত বছৰ ধৰি অভিজিত বৰগোহাঁই শিৱসাগৰ জিলাৰ হৈ প্ৰতিনিধিত্ব কৰি গোল্ড মেডেল পাবলৈ সক্ষম হৈছে আৰু এতিয়া তেওঁ অৰুণাচল চাইৰ পৰা এই উচু খেলৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু তাৰ পৰাই গোল্ড মেডেল পাবলৈ সক্ষম হৈছে আৰু আমাৰ ইয়াৰ অঞ্চলৰে যিহেতু তেওঁকো আমাৰ ইয়াত সম্বৰ্ধনা জনোৱা হৈছে আজি সঁচাকৈয়ে আমি গৌৰৱান্বিত অনুভৱ কৰিছোঁ তেওঁলোকৰ দৰে আমাৰ প্ৰতিগৰাকী প্লেয়াৰে আগবাঢ়ি যাওক আমাৰ অসমৰ নাম ভাৰতৰ নাম ৰোচন কৰি আহক তাৰে কামনা কৰিছোঁ আমি সকলোৱে উচু খেলিবলৈ হ'লে সাহস ধৈৰ্য আৰু খেলৰ প্ৰতি থকা আগ্ৰহ এই তিনিটাই লাগিব তেতিয়াহে উচুত জিলিকিব পাৰিব কাৰণ উচু গেমটো ইমান সহজো নহয় পটককেনে খেলি দিওঁ বুলিলে খেলিব পাৰিবলৈ বহুত প্ৰেক্টিছৰ প্ৰয়োজন হয় আপোনালোকে যদি উচু খেলিম বুলি ভাবিছে কোনোবা আপোনালোকৰ ল'ৰা ছোৱালীয়ে হওক বা কোনোবা অভিভাৱকে খেলাম বুলি ভাবিছে তেতিয়াহ'লে খেলাব পাৰে সঁচাকৈ এটা ভাল গেম হয় অপৰচুনিটি থকা গেম হয় 2022 চনত প্ৰবীণ কুমাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা অৰ্জুন এৱাৰ্ড লাভ কৰিছিল এই উচু খেলটোৰ পৰাই আমাৰ ইয়াতো বহুত গাঁৱে ভূঞে বহুত ভাল প্লেয়াৰ আছে তেওঁলোক ওলাই আহক আৰু খেলত জইন কৰক আজিৰ দিনত খেলৰ অবিহনেতো একো নাই বুলিয়ে ক'ব পাৰি কাৰণ খেলৰ পৰাই মানুহে আকাশ চুবলৈ সক্ষম হৈছে আৰু আজি দেখিছেনে আমাৰ অকল শিৱসাগৰ জিলাৰ উচু সন্থাই এই সম্বৰ্ধনা অনুষ্ঠানটো ৰখা নাই বহুত দল সংগঠন আহিছে বহুত নেটবল হওক হেণ্ডবল হওক চব আহিছে স্কুল কলেজৰ পৰা আদি কৰি সকলোৱে তেওঁলোকক সম্বৰ্ধনা জনাবলৈ ওলাই আহিছে গাঁৱে ভূঞে আইতাসকলো ওলাই আহিছে সঁচাকৈয়ে আজি বহুত ভাল লগা দিন ইয়াৰ পৰাই তেওঁলোকৰ ভৱিষ্যত দিনটো উজ্জ্বল হওক তাৰে কামনা কৰিছোঁ আৰু এতিয়া মই অংশুমান বৰাৰ আইতাকৰ ওচৰলৈ আহিছোঁ আইতাক বুলি ক'লে সঁচাকৈয়ে বিশেষ সুকীয়া হয় সেইকাৰণে মই পোনপ্ৰথমে আইতাৰ ওচৰলৈ আহিছোঁ আইতা আজি বহুত আৱেগিক হৈ পৰিছে আইতা আচলতে একো ক'ব নোৱাৰা হৈ গৈছে কি কাৰণে জানেনে দুদিনমানৰ আগতে আইতা ককাক হেৰুৱাইছিল আজি তেওঁ ভাবিছিল যে তেওঁ থকা হ'লে হয়তো বহুত ভাল পালেহেঁতেন আনন্দ কৰিলেহেঁতেন সেইটো দুখতে তেওঁ একো কথা ক'বই নোৱাৰা হৈ গৈছে আৰু এইফালে তেওঁলোকৰ আইতাকে হয় এয়া আমাৰ খুৰী আৰু এইফালে বাইদেউ আৰু এইফালে খুৰী আৰু আজি ডিমৌ চাৰিআলিত আদৰণি জনাবলৈ সকলোৱে ৰৈ আছে
ভাল লাগিছে নাতিটোৱে যে এইখিনি কৰিছে ইমান ভাল লাগিছে ইমান ভাল লাগিছে অনাগত দিনত আৰু ভাল হওক 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 সেইটোকে কামনা কৰিছোঁ আৰু এতিয়া আমি এই ভিডিঅ'টোৰ পৰা বিদায় ল'ব লাগিব আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন দেই যদি ভাল পালে লাইক কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে আপোনালোকে মোৰ যিকোনো ভিডিঅ' আগতীয়াকৈ লাভ কৰিব আজি ভিডিঅ'টো ইমানেই সকলোৰ পৰা আৰু এটা অন্য ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বাই বাই